আমাৰ ইয়াত 3 দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে 3, 4 আৰু 5 আৰু আমাৰ ইয়াতে বহুত দূৰ দূৰান্তৰ পৰা বক্তা আহিব যেনেকুৱা আব্দুল্লাহ আল হুসাইনী সাহেব তেওঁ বাংলাদেশৰ পৰা আহিব আৰু আমাৰ ৱাল আছাম মুফতি মুকিবুৰ ৰহমান সাহেব তেওঁ আহিব আৰু মুফাসসিৰে কুৰাণ মৌলানা মুফতি আব্দুল সুবহান সাহেব তেওঁ আহিব আৰু মুফতি বাহাৰুল ইছলাম সাহেব তেওঁ আহিব আৰু লগতে বহুতে উলামা থাকিব আৰু আমাৰ এই তাফসীৰুল কুৰাণৰ কাৰণে মা বোনদের কাৰণে ভাল একটা ব্যৱস্থা আছে আমাৰ দিনত মা বোনদের কাৰণে ব্যৱস্থা আৰু ৰাতি পুৰুষ সকলৰ কাৰণে ব্যৱস্থা আছে বুলি আমি রাখাল কিল্লা এইটো স্থান কেঁচাৰ মেলৰ ওচৰত রাখাল কিল্লা এইটো স্থান বুলি কোৱা হয়। হয়, আমার রাখাল কিল্লা বিশাল তাফসীরুল কুরআন মেহফিল 2024 3, 4, 5 আমার এই অত্র অঞ্চলৰ মহামুৰব্বীৰ আশীৰ্বাদ আৰু আল্লাহৰ কৃপাত আমি আজি 3 বছৰৰ পৰা কৰি আছো। বহুত সহায় পাইছো আমাৰ এই অঞ্চলৰ ৰাইজৰ। এইকাৰণে আজি আমি আপোনালোকৰ মিডিয়াৰ আগত আমি এই কথাখিনিয়ে কম যে বহুত কষ্টৰ ফলত এই বস্তুখিনি এই অঞ্চলৰ যুৱক ল'ৰাটোৰ বৃদ্ধা মা বোন সকলোৱে 1 টকা বা 10 টকা যাই যিমান পাৰিছে আমাৰ ইয়াত সহায় কৰিছে। সহায় নকৰিলে আজি আমি ইমান বড় এটা মেহফিল কৰিব নোৱাৰিলো হয়। মই আপোনালোকৰ মিডিয়াৰ যোগেদি মই এইখিনিয়ে জানাম এই অঞ্চলৰ যিমান মানুহ আছে আমিতো সকলো ঠাইত কাম কৰোঁ, সকলো দিনতে ব্যস্ত থাকোঁ। এই 3, 4, 5 দিন 5 তাৰিখলৈকে যাতে যিমানে ব্যস্ত থাকক না কিয় আমাৰ এই মেহফিলত আহি নিজৰ যিখিনি দায়িত্ব নিজৰ যিখিনি কাম যাতে এই অঞ্চলৰ ৰাইজ কৰে তাৰ কাৰণে মই এই অঞ্চলৰ ৰাইজ বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ আহি যদি আমাৰ এই মেহফিলটি সঁচাকৈ যদি আমাক সঁহাৰি দিয়ে, যিখিনি সঁহাৰি দিছে আৰু যদি দিয়ে তেনেহ'লে আমি আৰু বহুত আগবাঢ়ি যাব পাৰিম। ইয়াৰ কাৰণে মই এই অঞ্চলৰ ৰাইজক বহুত মোৰ অন্তৰ থকা আমাৰ এই কমিটিৰ পৰা মই অনুৰোধ জনালোঁ যাতে এই মেহফিলখিনি আজি ভালভাৱে পৰিচালনা কৰি আমাক যাতে এটা সুনাম কৰি উঠাব দিয়ে। সেইকাৰণে মই এই অঞ্চলৰ ৰাইজক ধন্যবাদ জনালোঁ।